হেল্ল' ফ্ৰেণ্ডছ, আমি আহি আছোঁ এয়া খানাপাৰা ফিল্ডলৈ। এখন বিশাল মিটিং হৈ আছে ইয়াতে, এডভান্টেজ আছাম 2.0ৰ। এয়া আমি সকলোবোৰ আহি ইয়াত উপস্থিত হৈছোঁ। মই আপোনালোকক তাৰে কিছু দৃশ্য দেখুৱাবৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ কুমাৰদাৰ কাৰণে। কুমাৰদা বহুত দেৰি কৰিছে। গাড়ী একো নহয়, খুন্দিয়াই থৈ নাযায়, ফটোৱে মেইন। আপুনি কিয় ইমান দেৰি কৰিলে? আজি বহুত জাম আছে, গতিকে নিজৰ গাড়ী আনিব পৰা মই প্ৰাইভেট গাড়ীতে আহিলোঁ। সেইকাৰণে দেৰি হ'ল ন। আৰু জনী কিমান সময় ৰলা? মই এঘণ্টামান ল'লোঁ। এঘণ্টামান ন। মীনাক্ষী নীনা এতিয়া আহিছা চাগে ন? এয়া ধুনীয়াকৈ আহিছা পাই তোমালোকে, বৰ ধুনীয়াকৈ আহিছা, বৰ ধুনীয়াকৈ আহিছে ৰাইজবিলাক। এইখন এখন কিবা গামোচা এখন লৈ থকা দৰে লাগিছে চবকে। তহঁতি লাইন পাতি দেচোন, তহঁতি লাইন পাতি দেচোন। অঁ কুমাৰ দা কাষ চাপি দিয়ক। নীনা সদায় ফটো মাৰোঁতে তাই ক'ত ক'ত চাই থাকে তাইহে জানে। এয়া আমি তাৰ মাজতে কেইটামান ফটো তুলি ল'লোঁ। আমাৰ প্ৰজেক্টৰ পৰা যিকেইগৰাকী গৈছিলোঁ আৰু কোনোবা গৈছিলে, বেলেগ বেলেগত আছে, আমি থকা কেইগৰাকীয়ে কেইটামান ফটো তুলি ল'লোঁ। এয়া আমি ৰেড কাৰ্পেটত আহি ভৰি দিলোঁহি। তেনেকুৱাই লগা নাইনে ৰেড কাৰ্পেটখন দেখি? মানুহ বহুত আহিছে, ভিতৰে বাহিৰে যথেষ্ট মানুহ আহিছে। আৰু এয়া ভিতৰৰ ৰুম এটালৈ আমি প্ৰথমে গৈছিলোঁ, কিন্তু এইটো মূল ৰুম নহয় বুলি ক'লত আমি তাৰ পৰা আকৌ ওলাই আহিলোঁ। আমি সকলোৱে ডাঙৰীয়াৰ লগতে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে একপি ফটো মাৰিবলৈ ভাবিলোঁ আৰু সেইমতে ফটো মাৰিলোঁ। ফটো চটো মৰাৰ পাছত আমি ভোজনালয়ৰ ফালে গৈছিলোঁ। আচলতে ইয়াতে ভোজনালয় আছে বুলি নাজানো, কিন্তু এই যে গ্ৰীণ কাৰ্পেটৰ চাইডে চাইডে আছে, এইবিলাক দোকান হয়, বিভিন্ন ধৰণৰ দোকান। তাত খাদ্য সম্ভাৰ আছে। এখন ক'ত আহিলোঁ আমি? এইবিলাকতো কিনি খাব লাগিব। আৰু ইয়াতে আমাৰ ভিতৰত 12টা বজাৰ পৰা লাঞ্চ দিব মানুহক। সেয়া আমি আহিম, খামহি। খুব ধুনীয়াকৈ সজাই পৰাই তুলিছে, বহুত ভাল লাগিছে পৰিৱেশটো। আগে আগে দেখুৱাই গৈ থাকিম। এইটো কফি হাট, ৰিফ্ৰেছমেণ্ট। ব'লা 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 আগবাঢ়া। ইয়াতো লাইন আৰম্ভ হৈছে, অলপ পাছত বহুত হেৰি হৈ যাব, নাপাবা আৰু। সিহঁতে ইয়াতে ৰৈ থকা নাছিলে জানো? লাইনটো বাঢ়ি গৈ আছে ইয়াতে যে।
Subramaniam Jaishankar, Honorable Indian. আকৌ ফটো মাৰিলোঁ আমি ভোজনালয়ৰ ভিতৰত আচলতে এইবিলাক ৰাখিছোঁ স্মৃতিবিলাক ৰাখিছোঁ ইমান ডাঙৰ এখন মিটিঙত কেনেধৰণে আছিলোঁ চাৰিওফালে মানুহ এটি দুটিকৈ আহিছে মূল গেটটো বন্ধ কৰি দিয়া হৈছে কিন্তু আহিব আৰু এইফালে চাওকচোন চাৰিওফালে ধুনীয়াকৈ বুফে ছিষ্টেমত এইবোৰ ৰেডি কৰি আছে এক তাৰিখলৈকে এক্সিবিশ্যনটো থাকিব তাৰমানে ন এই খালি হেৰিটোহে মিটিংখনহে হেৰি